सानाम को जोहार गे तबे तिहिं दो आर बछर को लिखा उमसीगुड़ी सानताली जुडासी यूथ क्लब द 2022 सन रे 3-4 सेप्टेम्बर रे फुटबल खिलोट हापाराव कमी हरा दो एतहब किदा आर नोआ फुटबल खिलोट हापाराव एतहब प्रोग्राम रे विशेष कायते मारांग पेड़ा मिनाया एक्स मिनिस्टार आर दैमारी आर उना सावते एक्स MCLA रिपेन दैमारी आर उनकागे सुर संगी रन अडी उतर मानोतान गखुड़िए पेड़ा को सेटेर कना आर उनको को आताए को सावते SSB कमांडो को हको नेवताव का को आर नेस बछर या फुटबल खिलोट हापाराव ओपनिंग रेदो को खिलोटा छोकरागाव जियोन झरना FC और गेरेंसी FC तलारे तीन खिलोट हापराव दो हुईना और नोआ खिलोट हापराव रे छोकरागाव जियोन झरना FC दो 12 गोल तक जितौना आमार जुडासी क्लाबे जितु इयात खेला अनुष्ठित करिसे इयात बहुत लरा छाली खेलार कारणे सुविधा पाबो और आरम्भणটো इयात एकेबारे गई फाले दिसपुरत खेलिब नोवारे एकेबारे गई फाले UN ब्रह्म गोल्ड कापत खेलिब नोवारे ইয়াৰ পৰাই আৰম্ভ হ'ব লাগিব এই খেলা সুবিধাটো ইয়াতে পাব লাগিব সেইটো ভাল ইনিচিয়েটিভ এটো আৰু সেইটো কৰিব লাগে খেল খেলাটো অকল কিবা পাবৰ কাৰণে নহয় শাৰীৰিকভাৱে হোক মানসিকভাৱে হোক বহুত ভাল আজিৰ তাৰিখত নহলে খেলাই হোক বা অন্য কিবাটাই হোক আমাৰ ল'ৰা ছোৱালীৰ ব্যস্ত থাকিব লাগে অলপ আগত আমি যেতিয়া আহি থাকো আমাৰ ৰিপেন दैमारी কৈছে যে এই আমজুলি চকাৰ এইখিনিত बहुत ड्राग्स खোৱা মানুহ ওলাইছে বহুত লৰা ड्राग्स খোৱা মানুহ ওলাইছে যিসকলে ड्राग्सটো খাইছে তেওঁলোকৰ জীৱনটো হেক আৰু যেতিয়া এনেকুৱা ধৰণৰ খেলা ধূলা যেতিয়া ব্যস্ত থাকিব বা যিকোনো কালচাৰেল কিবা যেতিয়া ব্যস্ত থাকিব এই বেয়া কিবাটো ওচৰতে নাহিব তো সেইকাৰণে সমাজ যদি ঠিক কৰিব লাগে এনেকুৱা ব্যৱস্থাবিলাক থাকিব লাগিব আৰু তো আজিকালি চৰকাৰে এনেকুৱা ধুনীয়া সুবিধা লৈছে যদি ভাল যদি स्टेट लेवल जो खेले नेशनल लेवल जो खेले इंटरनेशनल लेवल जो खेले तेतिया आपनालोके कि पाबो चाकरिर पोৱাৰ सुविधा আছে যোৱাকালি না পৰহি দিনা যোৱাকালি নয়নমণি শইকীয়া লন বলতেও মানে অলিম্পিক খেলিছে গোল্ড মেডেল আনিছিলে সিধা DSP চাকৰি পাই গল সিধা DSP তোমালোকেও চেষ্টা কৰিবা নোৱাৰা একো কাম নাই যদি তোমালোকে মই ফুটবলে খেলিম ফুটবল খেলিয়ে মই নিজৰ জীৱনটো ঠিক কৰিম সমাজত মই নিজকে প্ৰতিষ্ঠা কৰিম সেইটো ভাবি যদি কৰা নোৱাৰা একো কাম নাই তোমালোকে পাবা তোমালোকে যেতিয়া নেশনাল লেভেললৈকে যদি খেলিব পাব তোমালোকেও চাকৰি পাবা আজি তাৰিখত চৰকাৰে এনেকুৱা ধৰণৰ পলিচি লৈছিল মই যেতিয়া মন্ত্ৰী আছিলো মই এই প্ৰস্তাৱটো আনিছিলো যে আমাৰ খেলুৱৈসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যেতিয়া চাকৰি ওলাব অন্তত 60% খেলুৱৈসকলৰ কাৰণে ৰিজাৰ্ভটো ৰাখিব লাগে মই নিজে কেবিনেট মিটিঙত উত্থাপন কৰিছিলো আৰু তেনেকৈ এইটো কৰা হৈছে আজি চৰকাৰে বহুত সুবিধা দিছে এই কাৰণে তোমালোকে যিসকলে ফুটবল খেলিছে ফুটবলতেই তোমালোকে একদম মানে কিবা কৰা ভলিবল যদি খেলাবিলাক ভলিবলতে থাকা মই ভলিবল খেলিয়ে ফুটবল খেলিয়ে একদম মানে চাকৰি লমেই মই আগবাঢ়িমেই এইটো ভাব লৈ ফেলে তোমালোকে খেলিবা মই দীঘলীয়া নকম কাৰণ ফুটবল খেল সময়মতে হ'ব লাগে আমাৰ লেট হৈছে আৰম্ভ কৰাটো ফুটবলটো টাইমটো ৰখি নাথাকে আমাৰ কাৰণে টাইম মতে শেষ হ'বই লাগিব গতিকে দীঘলীয়া নকম মই আশা কৰিম ইয়াত ভাল এটা টুৰ্ণামেণ্ট ৰাইজে দেখা পাব যিসকল খেলুৱৈ ইয়াত খেলিব ভালকৈ খেলিব আমাৰ ৰেফাৰীসকল ভালকৈ জাজমেণ্টটো কৰিব একদম মাজৰ মানুহ ইফালেও নহয় ইফালেও নহয় তেতিয়া খেলবিলাক ভাল হ'ব সেইখিনি মই আশা কৰিছোঁ দুইটা দললৈ শুভেচ্ছা থাকিল আমাৰ ক্লাবলৈ শুভেচ্ছা থাকিল আহি থকা দিনবোৰত আপোনালোকে এনেকৈ খেল অনুষ্ঠিত কৰিব SSB ওচৰত আছে আজি ভাল এটা ফুটবল তেওঁলোকে দিছে মোৰ তৰফৰ পৰা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এনেকুৱা উৎসাহ সৰু হ'ব পাৰে গীতটো কিন্তু গীতটো গীতেই না এনকাৰেজ নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকে পাব আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু এই টুৰ্ণামেণ্টটো ভাল হওক সেইটোকে কামনা কৰিছোঁ দুইটা দললৈ শুভেচ্ছা থাকিল ভালকৈ খেলা ৰেফাৰীসকল ভালকৈ জাজমেণ্টবিলাক দিবা আৰু ধন্যবাদ Hey,